নমস্কাৰ বন্ধু বান্ধৱীসকল, HP ব্লগছ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে নতুনকৈ মোৰ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰিব আৰু লগতে লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্ৰপছৰ পৰা ৰিক্ৰুইটমেণ্ট ওলাইছে 2022। তাত আপোনালোকৰ পোষ্ট আছে 2212টা। চিভিলিয়ান পোষ্ট হয়। তাত আপোনালোকে অনলাইনটো কৰিব পাৰিব। বৰ্তমান অনলাইন চলি আছে। তাত ট্ৰেডছমেন মেট আছে আৰু ফায়াৰমেনো আছে। ট্ৰেডছমেন মেটৰ আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব 10 পাছ আৰু ফায়াৰমেনৰো লাগিব আপোনালোকৰ 10 পাছ আৰু মিনিষ্ট্ৰিয়েল এছিষ্টেণ্টৰ আপোনালোকৰ গ্ৰেজুৱেট লাগিব আৰু এজটো দিয়া আছে আপোনালোকৰ 18 পৰা 25 ইয়াৰ্ছ আৰু SC ST হ'লে 5 ইয়াৰ্ছ আৰু OBC MOBC কেণ্ডিডেট হ'লে 3 ইয়াৰ্ছ। PWDৰ কাৰণে 10 ইয়াৰ্ছ আৰু OBC PW 13 ইয়াৰ্ছ আৰু SC ST PWD কাৰণে 15 ইয়াৰ্ছলৈকে আছে। আৰু টোটেল পোষ্টটো আপোনালোকে গমেই পালে 2212টা পোষ্ট আছে আৰু আপোনালোকৰ এনে ট্ৰেডছমেনৰ পোষ্ট আছে 1249টা আৰু ফায়াৰমেনৰ আছে 546টা আৰু মিনিষ্ট্ৰিয়েল এছিষ্টেণ্টৰ আছে আপোনালোকৰ 419টা। আপোনালোকৰ এতিয়া বৰ্তমান অনলাইনটো চলি আছে মিনিষ্ট্ৰিয়েল এছিষ্টেণ্টৰ। এইটো আপোনালোকৰ নৱেম্বৰৰ 12 তাৰিখলৈকে চলি থাকিব। আপোনালোকে অনলাইন ফৰ্ম ছাবমিট কৰিব পাৰিব। এনেকৈ অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াতে গৈ ক্লিক কৰি দিব আৰু নতুন এটা পেজ খোল খাব। তাত আপোনালোকৰ ক্ৰিয়েট নিউ একাউণ্টত গৈ আপোনালোকে অনলাইনটো প্ৰথম ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, যোনটো মোবাইল নাম্বাৰটো আপোনালোকৰ থাকে সেইটো দিব সচৰাচৰ আৰু ইমেইল আইডিটো যোনটো আপোনালোকৰ মোবাইলত লগ ইন হৈ থাকে সেইটো ইমেইল আইডি দিব, কাৰণ OTP যাব পাৰে সেইকাৰণে। আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। কনফাৰ্ম পাছৱৰ্ডত ক্লিক কৰি মেল ফিমেল এইবিলাক জেণ্ডাৰটো চিলেক্ট কৰি কেপচা কোড বহুৱাই ৰেজিষ্ট্ৰেশ্যন লগ ইনত ক্লিক কৰি দিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব। তাৰপিছতে আপোনালোকে লগ ইন কৰি কিনে লগ ইন অপশ্যনত গৈ ইয়াতে লগ ইন নেম আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি কেপচা বহুৱাই লগ ইন কৰি আপোনালোকে ডিটেইলছখিনি ছাবমিট কৰিব লাগিব। ডকুমেণ্টছৰ আপোনালোকে কি ডকুমেণ্টছ দিব লাগিব এইবোৰ অনলাইনতে গম পাব আৰু এডভাৰটাইজমেণ্ট ডিটেইলছটো মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংকটো চাই ল'ব এডভাৰটাইজমেণ্ট ডিটেইলছটো। আৰু অনলাইন এপ্লিকেশ্যনৰ যোনটো ফৰ্ম সেইটোও মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে চাই ল'ব, তেতিয়া আপোনালোকে অনলাইনটো কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব। আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে তাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।